হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। তো গাইজ, আজি প্ৰায় 10 দিনৰ বেছি হ'ল মই ইউটিউবত ভিডিঅ' আপলোড কৰা নাই। আৰু তাৰ কাৰণটো হৈছে মানে একো কণ্টেণ্টে নাই বুলিয়ে ক'ব পাৰি। মই মানে ক'তো যাবও নাই, এনেকুৱা একো কণ্টেণ্টে হাতত লোৱা নাই, আৰু সেইকাৰণে মানে ভিডিঅ' আপলোড কৰা নাই। আৰু তাৰোপৰি 2-4জনে সুধিও আছে যে ভিডিঅ' পোৱা নাই, ইমান দিন হ'ল কিহৰ কাৰণে। মানে মেইন কাৰণটো সেইটোৱে, মোৰ একো কণ্টেণ্ট নাই এতিয়া। কণ্টেণ্ট নাই মানে এইটো নহয় যে মই কণ্টেণ্ট নাই মানে মই ক'ৰবাত যাব লাগিব বা কাৰোবাক লগ ধৰিব যাব লাগিব, কিবা ভাল ভাল ঠাইত ঘূৰিব লাগিব, সেনেকে কণ্টেণ্ট পোৱা যায়। মানে যিহেতু মই ভ্লগ ভিডিঅ' আপলোড কৰোঁ, তেনেকুৱা হ'লেতো সেনেকুৱা কামেই কৰিব লাগিব ন। আৰু যদি কমেডি ভিডিঅ' হয় তেতিয়াতো বেলেগে কথা। তো যিহেতু মই ভ্লগ দি আছোঁ, সেইকাৰণে মই ভ্লগ কণ্টেণ্ট ল'ব লাগিলে মানে ভাল ভাল ঠাই ঘূৰিব লাগিব। আৰু সেইটো নহয় যে ভ্লগ দিবৰ কাৰণে মানে ভাল ভাল ঠাই ঘূৰিব লাগে, কিন্তু মই যি কৰি থাকোঁ বা যেনেকে থাকোঁ সেনেকুৱা ভ্লগো দিব পাৰোঁ। কিন্তু মই মানে ভাবি আছিলোঁ ইমান দিনে যে এনেকুৱা মানে মানে চিম্পুল টাইপত নিদিওঁ, যি ভ্লগ দিম সেইকেইটা মানে অলপমান ভাল ভাল ঠাই বা মানে অলপমান ভাল চাই দিব চেষ্টা কৰিম, সেনেকে ভাবি আছিলোঁ। তো তাৰপিছত এনেকৈ ভাবি থাকোঁতে মানে 10 দিন গুচি গ'ল। তাৰ কাৰণটো হৈছে মানে এনেকৈ যদি মই যদি বেলেগ বেলেগ ঠাইত বা ৰাইড চাইড কৰিব যাওঁ, বা এনেকুৱা যদি ভাল ঠাইত ঘূৰি ফুৰি আপোনালোকক দেখাব যাওঁ, মানে বহুত টকাৰ প্ৰয়োজন, মানে পইচা পাতি খৰচা কৰিব লাগিব। এনেকে মানে এনেইতো মানুহতো যাব নোৱাৰি। চ' এনেকৈ ভাবি থাকোঁতেই গ'ল, মই একো কৰিব পৰা নাই। তো আজি ভাবিছোঁ মানে এনেকৈ থাকিলেনো কি হ'ব, মই যিটো কৰি থাকোঁ যেনেকৈ নহওক কিবা কিবিকে মানে ভিডিঅ' দি থাকিব লাগিব। তাৰ মাজতে ভাল ভাল ঠাইও আপোনালোকক দেখাম। তো মানে সেই আৰু গাইজ, এতিয়া মই আছোঁ বৰ্তমান পথাৰত, আৰু পথাৰত আহিলোঁ মানে এইখিনি কথাই মই ভাবি আছোঁ এইকেইদিন। মানে কি কৰা যায়, কি কণ্টেণ্ট মানে কি ভিডিঅ' বনাওঁ, কি কৰোঁ, এনেকে ভাবি আছোঁ। কিন্তু ভাবি থাকোঁতে মানে 10 দিন 11 দিন গুচি গ'ল, একো কৰিবই পৰা নাই মানে এনেকুৱা। ত' সেইকাৰণে ভাবিলোঁ আজি কিবা এটা নহয় কিবা এটা কৰিব লাগিছিল। এনেকৈ থাকোঁতে আজি দিনটোও গুচিয়ে গ'ল। ত' কি কৰিব, আজিৰ পৰা মই ভাবি আছোঁ কিবা কিবিকে দি থাকিব মানে চেষ্টা কৰিম। তো গাইজ, এতিয়া মানে পথাৰত আছোঁ, এইবিলাক বেহাৰ বিলাক আপোনালোকে দেখা পাইছে। এইফালে আছে, এইফালে আছে, চাৰিওবাগে একদম, কিন্তু একদম খালী নাই এইবাৰ। যোৱাবাৰ কিন্তু খালী আছিল, এতিয়া এবাৰ কিন্তু পুৰা সকলোৱে দিছে। এই দূৰলৈকে চাব পাৰে ধুনীয়াকৈ। নাই আৰু ফুলাৰ পিছত খুব সুন্দৰ লাগিব। যেতিয়া মানে এই বেহাৰ বিলাক মানে ফুলিব, তেতিয়া মানে খুব ভাল লাগে। তেতিয়া আপোনালোকক দেখাম বাৰু ধুনীয়াকৈ।